নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো ভাল। আজি এটা ৰেচিপি ভিডিঅ' আপোনালোকক দেখাব ওলাইছোঁ। ৰেচিপিটো হৈছে ভেদাইলতা, নৰসিংহ, মানিমুনি এনেকৈ বহুতো কিবাকিবি লগাই এখন আঞ্জা বনাম। এইটোতো চবেই বনাই খায়েই, তথাপি মই ভাবিলোঁ মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে ভিডিঅ'টো চাব আপোনালোকে, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেনেহ'লে চাব আপোনালোকে। আৰু এটা কথা, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, তেনেহ'লে প্লিজ কমেণ্টত যাই এবাৰ লিখি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিছোঁ বুলি। তেতিয়াহ'লে মোৰ ভাল লাগে, আপোনালোকক এটা ধন্যবাদ দিবলৈ সুযোগ পাওঁ। তেনেহ'লে চাই থাকক ভিডিঅ'টো। আজি মই বনাব ওলোৱা আঞ্জাখনত কি বস্তুৰে মই বনাম আপোনালোকক দেখাই দিছোঁ। সেইটো পাত চিনি পাইছেনে? হয়তো চিনি পাবও পাৰে, বহুতে নাপাবও পাৰে। এইটো আমি শুকলতি বুলি কওঁ। এটা শুকলতি আৰু হৈছে সৰু মানিমুনি, আৰু হৈছে ভেদাইলতা পাত, আৰু ইয়াত মই এড কৰিম এই কেঁচা হালধি। কেঁচা হালধি গুণৰ কথাটো ক'বই নালাগে, সকলোৱে জানে। আৰু আছে ইয়াত এইটো হ'ল পচতীয়া বুলি কয়, এইটো হ'ল পচতীয়া পাত, এইটো পচতীয়া পাত। আৰু ইয়াৰ লগত আছে নৰসিংহ, এইটো নৰসিংহ পাত, এইটো নৰসিংহ, আৰু আছে কথা আছে এইটো এইবোৰ হৈছে মচন্দৰী, এই মচন্দৰী পাত। এইবোৰ বস্তুৰে বনাম আজি ভেদাইলতা আঞ্জাখন। খাবলৈ বহুত ভাল লাগে, খাইছেই চাগে, বহুতে খায়েই এনেকৈ। তথাপি আৰু মই কেনেকৈ বনালোঁ আপোনালোকক দেখাব বিচাৰিলোঁ, চাই থাকিব। এইখিনি হৈছে কৰ্টি মাছ। আজি মোৰ ওচৰত ডাঙৰ মাছ নাই, সেইকাৰণে মই এই কৰ্টি মাছেদি আজি ভেদাইলতা আঞ্জাখন বনাম। অৱশ্যে ডাঙৰ মাছতকৈ মই এইটো মাছেই বেছি ভাল পাওঁ, এনেকুৱা সৰু মাছ খাই। এইটো মাছ খাবলৈ বহুত সোৱাদ লাগে, খাই চাবচোন। মই মিক্সিত গোটেই বস্তুবোৰ এতিয়া পিচি লওঁ, পিচি লৈ একদম পানীৰ দৰে কৰি লওঁ, তাৰপিছত দেখাইছোঁ, চাই থাকক আপোনালোকে। এয়া চাওঁ, একদম পানীয়া কৰি মই মিক্সিত পিচি আনিলোঁ। ইয়াতে অলপ পানী দি ধুনীয়া একদম গোন্ধ ওলাইছে। মাছ ফ্ৰাই কৰি আছোঁ, মাছ ফ্ৰাই হ'ব এতিয়া। ইফালে বহাইছোঁ দালি বনাইছোঁ, আৰু মোৰ ভেদাইলতা আঞ্জা বনাবৰ কাৰণে মোক লাগিব আলু বইল কৰি থৈছোঁ, আলু বইল লাগিব। কেৰাহীটো গৰম কৰি লৈ তাতে মই মিঠাতেল দিলোঁ, মিঠাতেল দি তাত তেলত মই পিঁয়াজ দিলোঁ আৰু পাঁচফোৰণ দিলোঁ, আৰু কেঁচা জলকীয়াও দি দিছোঁ দুটা ফালি, আপোনালোকক দেখুৱাই নহ'ল এইখিনি। তাৰপিছত মই ভেদাইলতাৰ যিখিনি পেষ্ট বনাই থৈ দিছিলোঁ সেইখিনি মই তাতে দি দিলোঁ, আৰু নিমখ অকণমান দিলোঁ। পিছত চাই ল'ম নিমখটো যদি আৰু প্ৰয়োজন হয় তেতিয়াহ'লে অলপ দি দিম। লগতে অলপ জিৰাও দি দিছোঁ, জিৰা পাউডাৰ আছিলে মোৰ, সেই জিৰা পাউডাৰ দি দিছোঁ। যিখিনি বইল কৰি থৈছিলোঁ আলু বইলখিনি পিটিকা কৰি ইয়াতে দিলোঁ, আৰু দিলোঁ আদা, নহৰু, কেঁচা জলকীয়া, জালুক, এইখিনি মিক্স কৰি বটি লৈ ইয়াতে দিছোঁ। আপোনালোকক দেখুওৱা নহ'ল এইখিনি। এতিয়া উতলিবলৈ দিম, উতলাৰ পিছত মই ইয়াতে মাছ দি দিম। মাছ দিয়াৰ পিছত
আৰু অলপ সময় উতলাম, তাৰপিছত মই গেছটো অফ কৰি দিম। তাৰপিছত ৰেডি হৈ গ'ল। এয়া উতলি আছে। এতিয়া উতলি হোৱাৰ পিছত মই ইয়াতে মাছ দি দিম। এয়া চাওক, মোৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া ভেদাইলতাৰ আঞ্জা হৈ গ'ল। এতিয়া খাব লাগে।